নমস্কাৰ, মই মনালিছা গগৈ। আজি বাজেট দাখিল কৰিলে, বাজেটটো বাদ দিয়ক। বাজেটৰ পিছত মুখ্যমন্ত্ৰীয়ে সদায় মুখ্যমন্ত্ৰীৰ এটা স্বভাৱ আছে যে সকলো কথাতে ক্ৰেডিট লয়। আনকি 4th গ্ৰেডৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব, ড্ৰাইভিং লাইচেন্স কেতিয়া দিব, এই কথাবোৰ আজিকালি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। মানে প্ৰতিটো বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ ওপৰত, বাকীবিলাক মাত্ৰ ষ্টাম্প, একোটা ৰাবাৰ ষ্টাম্প। আৰু এই ৰাবাৰ ষ্টাম্পবিলাকে নিজৰ নিজৰ কামবোৰ কৰি থাকে, কৰি মেলি ইনফৰ্মেশ্যনখিনি গোটাই দিয়ে মুখ্যমন্ত্ৰীক, আৰু মুখ্যমন্ত্ৰীয়ে সেইবোৰ ভিডিঅ' যোগেও ঘোষণা কৰে। আপোনালোকে ভাবক, বৰ্তমান অসমত মুখ্যমন্ত্ৰীক বাদ দি বাকীসকলৰ কি কাম? বাকীসকলে এখন প্ৰেছ মিট সম্বোধন কৰিবলৈ সুবিধা নাপায়। নিজৰ বিভাগীয় এখন প্ৰেছ মিট আজিলৈকে আপোনালোকে দেখিছেনে যে চন্দ্ৰমোহন পাটোৱাৰীয়ে তেওঁৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট সম্পৰ্কত কিবা প্ৰেছ মিট এখন অকলে সম্বোধন কৰিব পাৰিছে? যোগেন মোহনে, তেখেত পৰিবহণ বিভাগৰ মন্ত্ৰী, তেওঁ কিবা এখন প্ৰেছ মিট অকলশৰীয়াকৈ সম্বোধন কৰিব পাৰিছে? বা অশোক সিংহালে হেল্থ ডিপাৰ্টমেণ্টৰ কিবা ধৰণৰ খবৰ তেওঁ নিজাববীয়াকৈ অকলে প্ৰেছ মিট এখন দি সম্বোধন কৰিব পাৰিছে? মানে যিকেইজন এই মুহূৰ্তত মনলৈ আহিছে মই তেওঁলোকৰ কথাই কৈছোঁ। বাকী সকলোৰো একে দশা, সকলোতে মুখ্যমন্ত্ৰীৰ আগভাগ। মই ক'লোৱেই আপোনালোকক ইতিমধ্যে যে ড্ৰাইভিং লাইচেন্স কেতিয়া দিব, ADR 4th গ্ৰেডৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব, ক'ত OMR ছিটখন পাব, কেনেকৈ আপলোড কৰিব, কি কৰিব, গোটেই খবৰবোৰ মুখ্যমন্ত্ৰীয়ে দিয়ে। এতিয়া বাজেটখন আজি বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিলে, বিত্তমন্ত্ৰীক ধন্যবাদ দি তেওঁ নিজেহে কাষত তেওঁ বহুৱাই লৈ তেওঁ নিজে গুণগান বখনা আৰম্ভ কৰি দিলে, নিজৰ কথাখিনি ক'বলৈ আৰম্ভ কৰিলে। নিজৰ কথাখিনি কওঁতে কোনোবাই যদি তেওঁক উভতি ধৰে, তেওঁ এটা স্বভাৱ আছে, সকলোকে তেওঁ উল্টাকৈ কোৱাটো স্বভাৱ। আজিলৈকে আমি জানো যে কিমানগৰাকী সাংবাদিকক হয়চাৰ কৰি থাকিলে ঠিকেই আছে, ওলোটাকৈ যদি তেওঁক কিবা এটা কয়, তেওঁকে গুৰি গোষ্ঠী উঘালি পেলাই দিয়া বুলি যে কয়, গুৰি গোষ্ঠী উঘালি দিলে। আজি এগৰাকী সাংবাদিকে বিৰোধীৰ কথা ক'বলৈ গৈ তেওঁ কৈছিলে যে আপোনালোক এই বাজেটখন হিতাধিকাৰীৰ কাৰণে বনোৱা বাজেটৰ নিচিনা হৈছে বুলি বিৰোধীয়ে কৈছে। সেই কথাটো ক'বলৈ গৈ মুখ্যমন্ত্ৰীয়ে একেবাৰে সাংবাদিকক নীতি শিক্ষা দিলে যে বিজেপিৰ ফৰে যদি আপোনালোকে নিউজ নকৰে, এতিয়া অসমৰ অধিক সংখ্যক মানুহ বিজেপিৰ ফৰে আছে, গতিকে আপোনালোকৰ TRP কমি যাব। আপোনালোকে TRP কমাব বিচাৰে নে বঢ়াব বিচাৰে? যদি বিজেপিৰ বিৰুদ্ধে যায় তেনেহ'লে আপোনালোকে বাংলাদেশত গৈ নিউজ কৰক, কংগ্ৰেছে AIDFক লগত লৈ লওক, নানান ধৰণৰ কথা। মুখ্যমন্ত্ৰী এজনৰ মুখত বাৰু এইবোৰ কথা শোভা পায়নে যে মুখ্যমন্ত্ৰী এগৰাকীয়ে নিউজ কেনেকৈ কৰিব লাগিব সেই বিষয়ে শিক্ষা দিয়ে? সংবাদ মাধ্যম মানেই হ'ল আচলতে নিৰপেক্ষ হ'ব লাগে, কিন্তু নিৰপেক্ষ হোৱাটো আজিকালি পচিবল এইটো কাৰণেই নহয়, কাৰণ আপুনি কোনোবা এটা পক্ষত থাকিবই লাগিব। সংবাদ মাধ্যমৰ দায়িত্বই হৈছে যে শাসকৰ বা বিৰোধী যাৰ যি ভুল হৈছে সেই কথাখিনি সাৱলীলভাৱে কৈ দিয়াটো বা লিখি দিয়াটো, সেইটোৱে হ'ল সংবাদ মাধ্যমৰ কৰ্তব্য। যিহেতু শাসনত এতিয়া বিজেপি চৰকাৰখন আছে, গতিকে বিজেপি আক্ৰমণৰ লক্ষ্য এইকাৰণেই হ'ব, কাৰণ তেওঁলোকৰ যিবোৰ মাইনাছ পইণ্ট, যিখিনি তেওঁলোকে বেয়া কাম কৰি আছে, জনহিতাৰ্থে কৰা নাই, জনতাৰ ক্ষতিৰ কাৰণে কৰি আছে, সেই কথাবোৰ যদি ভালকৈ বুজাই দিয়া নহয় জনসাধাৰণৰ মুখত পুংখানুপুংখভাৱে, তেনেহ'লে বহুতখিনি সমস্যাৰ সৃষ্টি হ'ব। জনতাই বুজি নাপায় আজিকালি, কাৰণ এনেও জনতা কনচিয়াছ, জনতাই জানে কথাখিনি, কিন্তু জানিলেও বহুতবোৰ ক্ষেত্ৰত এই চৰকাৰখনে, বিশেষকৈ এই বৰ্তমানৰ মুখ্যমন্ত্ৰী নেতৃত্বাধীন বিজেপি চৰকাৰখনে এনেকুৱা এটা কৈ মানুহক বুজাই দিয়ে যে ভাল মানুহেও কথাটো তেওঁলোকৰ কৌশল বুলি ক'লে ভুল হ'ব, কৌশলটো বুজি পোৱাটো টান হৈ পৰে। এতিয়া আপোনালোকে চাব, আজি যিখন বাজেট, সেই বাজেটখনত বহুতবোৰ ঘোষণা আছে। মই ইমানবোৰ ঘোষণা মনতো নাই, ক'বও নোৱাৰিম আপোনালোকক। মাত্ৰ সৰু দুটা কথা মোৰ মনত পৰিলে মুহূৰ্তত, যে তেওঁলোকে মধ্যাহ্ন ভোজনৰ ৰান্ধনি আৰু সহায়িকাৰ কাৰণে বঢ়াম বুলি কৈছে, পাৰিতোষিক বঢ়াম বুলি কৈছে। এতিয়া সেই পাৰিতোষিকটো কিমান বঢ়াব সেইটো কিন্তু কোনো নিৰ্ধাৰিত দিয়া নাই, কোনো বোলে 1000 বঢ়াম 2000 বঢ়াম কোনো ধৰণৰ দিয়া নাই। মাত্ৰ মুখখন মেলাই থৈ দিলে যে তোমালোকক টোপ এটা দিছোঁ, আৰু সেইটোও দিব আকৌ অক্টোবৰ মাহত।
কিয় তেওঁলোকে ইমান অভাৱত আছে মানুহখিনি 30 দিন কাম কৰি তেওঁলোকে 1000 টকা পায় তেওঁলোকক কিয় এতিয়াই বঢ়াই দিয়া নহ'ল এতিয়াই কিয় তেওঁলোকৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা নহ'ল যে অহা মাহৰ পৰা তেখেতসকলৰ যি পাৰিতোষিক মধ্যাহ্ন ভোজনৰ ৰান্ধনি বা সহায়কাৰীসকলৰ পাৰিতোষিকটো বৃদ্ধি কৰা হ'ব কিয় ক'ব নোৱাৰিলে কাৰণ ইয়াত সম্পূৰ্ণ ৰাজনীতিৰ কথাটো জড়িত আছে দ্বিতীয়তে আপোনালোকে যদি চাই ফেব্ৰুৱাৰী মাহত একেলগে 5 মাহৰ নে কিমানৰ হিতাধিকাৰী পইচাটো দিয়াৰ কথা কৈছে এইটো কিহৰ কাৰণে কৈছে কাৰণ মুখ্যমন্ত্ৰীয়ে জানে যে ইলেকশ্যনৰ যেতিয়া ডেট ডিক্লেয়াৰৰ কথাটো আহি যাব তেতিয়া নিৰ্বাচন কেন্দ্ৰিক যিবোৰ ৰাজনীতি কৰি থকা যিবোৰ আঁচনি সেই আঁচনিবোৰ হয়তো বন্ধ কৰি দিব পাৰে বন্ধ কৰি দিলে তেওঁলোকৰ ভোট হেৰাব বা বহুতে তেওঁ গম পায় যে বিৰোধীয়ে লগে লগে ক'ব যে আপোনালোকক পইচা দিব বুলি যে কৈছে এইটো আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ পৰা নাপাবই এই কথাটো কি জানিবা কৈ দিয়ে সেইকাৰণে তেওঁ আগতীয়াকৈ ভোট কিনাৰ ব্যৱস্থাটো কৰিছে যে একেলগে আপোনালোকে সেইখিনি পইচা পাব মানে প্ৰায় 6-7 হাজাৰ টকা আগতীয়াকৈ পাব এইবোৰ কেনেকুৱা ধৰণৰ কূটকৌশল আপোনালোকে কৌশল নহয় এইবোৰ কূটকৌশল বুলি কয় এইবোৰ কূটকৌশল মই যেনেকৈ ক'লোঁ যে মধ্যাহ্ন ভোজনৰ ৰান্ধনি 1000 টকাটোৰ ক্ষেত্ৰত তেওঁলোকৰ সীমাবদ্ধতাটো চাওক তাৰোপৰি চৰকাৰী চাকৰিয়ালক 1000 টকা নে কিমানকৈ কিতাপ কিনাৰ কাৰণে দিব ভাল পাইছোঁ কিতাপ কিনিব লাগে পঢ়িব লাগে এই গোটেইখিনি কথাই সঁচা কিন্তু সমস্যাটো হৈছে এই কিতাপ পঢ়িবলৈ চৰকাৰী কৰ্মচাৰীক 1000 টকা দিয়াতকৈ যিসকলৰ জৰুৰী আছিল জৰুৰী মানে মই যে ইতিমধ্যে উল্লেখ কৰিলোঁ যে অংগনবাড়ী কৰ্মী সহায়কাৰী অংগনবাড়ী কৰ্মী আৰু ৰান্ধনি হিতাধিকাৰী নহয় দেই এই ৰান্ধনিসকলক যিখিনি পইচা তেওঁলোকে ইমান কম টকাত ইমান বছৰ কাম কৰি আছে 2006-07 চনৰ পৰা তেওঁলোকৰ পইচাটো কিয় বঢ়াই দিয়াৰ সিদ্ধান্ত নললে কিন্তু চৰকাৰী চাকৰিয়াল যিসকলে এটা টকা তেওঁলোকে মাহে পাই থাকে তেওঁলোকে 10 টোমত তেওঁলোকৰ পকেটত বহুত টকা সোমায় গতিকে তাৰ পৰা তেওঁলোকে 1000 টকাটো বচাই কিতাপ কিনিব নোৱাৰিবনে যদি নোৱাৰে তেওঁলোকৰ কিতাপ পঢ়াৰ ইচ্ছা নাই গতিকে চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত 1000 টকা দিয়াতকৈ যিসকলে নাই পোৱা তেলিৰ মূৰত তেল দিবলৈ গ'লে এইটো নহ'ব চৰকাৰে মানে তেলিৰ মূৰত তেল দিয়া প্ৰক্ৰিয়াটো কেতিয়াও বন্ধ নকৰিব আৰু আগন্তুক দিনতো এইটো অব্যাহত ৰাখিব কাৰণ চৰকাৰী চাকৰিয়ালতকৈ জৰুৰী আছিল এইখিনি পইচা সেই যিসকলে দৰিদ্ৰতা বিয়েৰ কৰি আছে যিসকল অংগনবাড়ী কৰ্মী বা মধ্যাহ্ন ভোজনৰ ৰান্ধনি তেওঁলোকক আকৌ হিতাধিকাৰী পইচাটো দিয়া নহয় 1250 টকাটো তেওঁলোকক দিয়া নহয় য'ত একেটা সময়ত যিসকল মহিলা ঘৰত বহি থাকে তেওঁলোকক ভোটৰ স্বাৰ্থত 1250 টকা দিয়া হয় কিন্তু যিসকলে ৰাতিপুৱা পুৱাৰ পৰা 8টা বজাৰ পৰা 4টা বজালৈকে কাম কৰে ৰান্ধি বাঢ়ি খুৱাই তেওঁলোকৰ ক্ষেত্ৰত কিন্তু চৰকাৰে পইচা দিয়াতকৈ প্ৰণালী কৰে আপোনালোকে ভাবি চাবচোন নমস্কাৰ ধন্যবাদ